ও বোলো চুমি ও চুমি ক'ত আছা তুমি পুলিচে বিচাৰি খাইছে হাবাথুৰি নাভাবিবা তুমি বাচি যাম বুলি মাক চাইকেলা পুলিচে পালে ন তোমাৰ দিব চুলি উঘালি কেনে দিছো আমাৰ চুমি বা ঘণ্টা বা কেলা মোৰ নকওঁ আৰু আমাৰ অসমৰ মানুহবিলাক এক নম্বৰ মূৰ্খ গাধা ইডিয়াত যি য'ত আছে ন চব এক নম্বৰ মূৰ্খ আমাৰ অসমৰ মানুহবিলাক আৰু সেইকাৰণে আজি আপোনালোকৰ টকা পইচা নি কেলা বিলাসী জীৱন কটাই আছে আপোনালোকে কি ঘণ্টা মাল কৰি আছে কওক কি কৰি আছে আপোনালোকৰ টকা পইচা লৈ ড্ৰেছ লাখ লাখ টকা বেল্ট কেলা 40-50 হাজাৰ টকা বেগ কেলা লাখ লাখ টকা ফ্লেট কেলা 50 লাখ টকা হা আপোনালোকৰ টকা পইচা নি টকা পইচা লৈ পেলাই এনজয় কৰি আছে আপোনালোকে এতিয়া কেলা চকু মুহি আছে কি কৰিলো মাথাত কপালত হাত দি আছে কেলা মাথায় কপাল এতিয়া হাত দি আছে কিয়া কাৰ্ডিয়া সামনে বাবুৰাও নিচিনা হৈ গৈছে আপোনালোকৰ এতিয়া কেলা ইমান মূৰ্খনে আপোনালোক আরে ভাই পয়সা দিয়ে ঠকরে মন আছে মিউচুয়াল ফান্ড ঠক গ্রো ইন্ডিয়া ইমান দূরে এপ স্টার্ট ঠক না আপনাদের পয়সা ইয়ার ব্যাংকত দিয়ে 10 টাকার 5 টাকা পায় তার কেলা 10 টাকা 9 টাকা পাবো আপনাদের 1000% গ্যারান্টি কৈছো কেলা এক পয়সাও মাৰ নাযায় কিয় জানে সেইবিলাক সেম বেংকৰ নিচিনাই হয় বেংকত কেলা এটা সেইবিলাক আপোনালোকৰ তাত থলে ন আপোনালোকৰ তাত এটা মেনেজাৰৰ নিচিনা মানুহ বহি থাকে য'ত নেকি আপোনালোকৰ পইচা তেওঁলোকে ইমানেই স্মাৰ্ট ইমানেই জানে আপোনালোকৰ পইচা তেওঁলোকে তাত কামত লগায় 10 টাকাত 18 টাকা আনি আপোনালোকক 16 টাকা দি 2 টাকা সেই মানুহজনে লয় তেওঁলোকে লয় তাত ঠক না পইচা আৰু সেই 10 টাকাত যদি 18 টাকা নাপায়ও যায়ও যদি ন তাৰ পকেটৰ পৰা যাব আপোনাৰ পকেটৰ পৰা নাযায় সেইবিলাক কক না কেলা চুমি বিশাল YBO এপৰ নিচিনা কেলা আপোনালোকে ফ্ৰড কেলা মানুহবিলাকৰ লগত ফ্ৰড কোম্পানী কেলা আপোনালোকে পইচা থয় তাক ইমান গাধানে আমাৰ অসমৰ মানুহবিলাক আৰু সেইকাৰণে আমাৰ অসমতে পায় ইমানবিলাক হৈ গ'ল কিমান লাখ লাখ কোটি কোটি টকা মাইণ্ড হৈ গ'ল ছমাহৰ পিছত যদি আকৌ যদি এপ আহে দুটামানে কৈ দিয়ে ভাই তাত 20 টাকা 40 টাকা দিছে কেলা মই 5 লাখ টাকা দিলোঁ কেলা 5 লাখৰ 10 লাখ পাই গ'লো বে কেলা গৰু ছাগলী কেলা মাইকী কেলা সোণৰ গহনা অলংকাৰ আল পাল যি আছে চব বেছি পেলাই আকৌ তাতে পইচা লগাই দিব তাৰপিছত 3 মাহ ভালে চলিব 4 মাহৰ পিছত কেলা মূৰে কপালে হাত দিব হাই কিয়া কাদিয়া মানে কি কৰিলোঁ কেলা এক নম্বৰ গাধা মূৰ্খ আৰু এটা এইটো কি কেলা চুমিৰ কেলা পাতি লোৱা ভাই কি নাম এইটো কেলা বিশাল নে ফিচাল কেলা কুকুৰালিতকৈ বেয়া ইয়াৰ কেলা বতাহত হাৱা উৰি যাব ই তাৰ কেলা লেবেল খুব সি হেনো গান গায় মাকচাই কি গান গায় হে কি ঘণ্টাডাল গান গায় কি গান গায় সি মোক এইটো কওকচোন কেলা গানৰ তাৰ কেলা লোকৰ পইচা লৈ পেলাই কেলা ধুনীয়া ঘৰ কেলা মানুহবিলাকক বৰবাদ কৰি দিলে একো নাই এতিয়া গ'ল ফেচবুকটো খুলিবই নোৱাৰি কেলা ফেচবুকটো খুলি চাবই নোৱাৰি কেলা ওপৰত তলত কেলা চুমিবোৰৰ বিশাল কেলা সেইডালে দেখা পায় মাথা বেয়া হৈ গৈছে কেলা আৰু মূৰ্খ আমাৰ অসমৰ মানুহবিলাক মইতো কেলা 100% লিখি দিওঁ কেলা গোটেই মূৰ্খই কেলা ভৰি আছে আৰু সেইকাৰণে কেলা সিহঁতৰ পইচা নি পেলাই বেলেগে কেলা পিন্তা এনজয় কৰি আছে আৰু বাকী কেলা গাধা মূৰ্খ কেলা বাল চিঙি আছে কেলা এতিয়াও সময় আছে শিকক নাজানিলে ঠিক আছে য'ত ত'ত ন কি কাম নকৰিব আপোনালোকে যদি নাজানে শিকক কেনেকৈ কৰিব লাগে দুজনৰ পৰা জানি লওক কোনোবা এজনে ক'লে বুলি যে আপুনি কেলা লাখ লাখ টকা বেছি কেলা গৰু বেছি ছাগলী বেছি কেলা মাটি সম্পত্তি বেছি টকাডাল জমা দি দিব সেইডাল নহয় ঠিক আছে শিকক কি ঘণ্টাটাও হ'ল কওক এতিয়া মোক তুমি বৰুৱাই বিন্দাছ এনজয় কৰি গেলা কি হ'ব পুলিচে ধৰিব কেইদিন ধৰিব জেলত কেইদিন থ'ব কাইলৈ আপোনালোকৰ ওচৰতে আহি পেলাই গেলা ৰিলছ বনাই থাকিব গেলা ঠিক আছে কাইলৈ আপোনালোকৰ ওচৰত আহি পেলাই ৰিলছ বনাই নাচি কৰি ঘূৰি ফুৰি আপোনালোকে একো ঘণ্টাডাল কৰিব নোৱাৰে সেইকাৰণে কৈছোঁ কি কাম নকৰিব নিজেই পস্তাব অকণমান শিকক জানক আপোনালোকে ইমান গাধা নহয় ইমানটো জানো অসমৰ মানুহবিলাক ইমান কেলা চব পঢ়া শুনা ইমান ভাল মানুহ আছে ইমান গাধা নহয় নাজানিলে এজনৰ পৰা শিকিব ঠিক আছে আৰু মানে এইগাল দেখি মোৰ মাথা চাথা বেয়া হৈ গৈছে আৰু কেলা ঠিক আছে এই চুমি বৰুৱা এতিয়া কেলা ৰেপাৰ্ছ কেলা গ'ল কেলা স্প্ৰে মাৰা গ'ল কেলা বাট চাট গ'ল এইবিলাক চব এতিয়া কেলা চুমি বৰুৱা এতিয়া চলি থাকিব ট্ৰেডিঙত কেলা 10-15 দিন ক'ত 10-15 দিন কেলা 3 মাহলৈকে ঠিক আছে তো শিকক আপোনালোকে বৰকৈ একো নকওঁ আৰু যদি মোৰ কথাখিনি বুজিছে কিবা এটা তেতিয়াহ'লে লাগক চুমি বৰুৱাক যাওক ঘৰত গৈ ঘৰৰ মাটি বাৰী বিক্ৰী কৰি পেলাই ফ্লেট য'ত ব্ৰিজত আছে ন বিক্ৰী কৰি পেলাই আপোনালোকে পইচাবিলাক উলিয়াই লওক চ' আজিলৈ ইমানেই আৰু বৰ বিশেষ নকওঁ মুখত আৰু বহুত বেয়াহে মাত ওলাব চাগে জয় আই অসম বাই বাই